হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত গুড্ডু আৰু পাজি সোণতৰ ঘৰলৈ আহিছিল আৰু তেতিয়া দেউতাকে গুড্ডু আৰু পাজিক চিনি নোপোৱা দেখি গুড্ডুই তুমি আমাক চিনি পোৱা নাই নেকি? আমি দেখোন নিজৰে মানুহ কিয় চিনি পোৱা নাই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত গুড্ডুই ককাকৰ আগত সকলো কথা কৈ মনত পেলাই দি থাকিব আৰু বাহিৰলৈ লৈ যাব আৰু গুড্ডুৰ লগত ক'ত কি কৰিছিল সেই সকলোবোৰ কথা ককাকক কৈ থকা দেখিবলৈ পাব। এইফালে আকৌ শেৱালিয়ে সোণক ফোন কৰিব আৰু গুড্ডু আৰু পাজি যে ঘৰলৈ আহিছে সেই কথাটো সোণক কৈ থাকিব আৰু সেইখিনি সময়তে সোণে পুৱতিক শেখৰৰ লগত কথা পাতি থকা দেখিবলৈ পাব আৰু তেতিয়া সোণে পুৱতিক দূৰৰ পৰা চাই থাকিব। এতিয়া বাৰু পুৱতিৰ বোৰত সোণে সন্দেহ কৰিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ সোণৰ দেউতাক আজি শিক্ষকতা কৰা স্কুলখনলৈ যাব আৰু আগৰ কথাবোৰ মনত পেলাবলৈ বহুত চেষ্টা কৰিব আৰু তেতিয়া কথাবোৰ মনত নপৰা দেখি ভাগৰি পৰা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।